ওয়েলকাম টু ভিউয়ার্স। আজিৰ ভিডিঅ'টো হৈছে এজন লোকক কেইবাজন লোকে জোৰ জবস্ত কৰি গৰু মাংস ভক্ষণ কৰাইছিল। সেইকাৰণে গাঁৱৰ মানুহবিলাকে পূজা প্ৰাৰ্থনা কৰি আছে মনটো শুদ্ধ কৰিবলৈ। সো আপোনালোকে চাই আছে কেনেকৈ মনটো শুদ্ধ কৰি আছে পূজা প্ৰাৰ্থনা কৰি। চাওক, জিন্দা কুকুৰা পোৱালি কেনেকৈ মাথাটো ছিঙি পূজা প্ৰাৰ্থনা কৰিব। তো ভিডিঅ'টো আপোনালোকে ধৈৰ্য সহকাৰে সম্পূৰ্ণ চাব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালেহে গম পাব কেনেকৈ পূজা প্ৰাৰ্থনা কৰে, মন শুদ্ধ কৰাৰ যিটো পূজা প্ৰাৰ্থনা হয় সেইটো। তো ভিডিঅ'টো যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰ চাই আছে তেনেহ'লে ইউটিউবত যদি চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকত যদি ভিডিঅ'টো চাই আছে তেনেহ'লে প্ৰথমতে এটা শ্বেয়াৰ কৰিব, তাৰপিছত এটা লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। চ' এইটো আমাৰ মিস্ত্ৰী হয়, যিটো আমি টাৱাৰৰ কামত আহিছোঁ। আৰু হৈ পিনে আমাৰ যিটো ঘৰত টাৱাৰটো বনি আছে সেইটো ঘৰৰ মালিক হয়। অলপ পাছত চাব মালিকজন আৰু আমাৰ মিস্ত্ৰীজনীয়ে খেৰ পুৰি কিনে যিটো কুকুৰাৰ পোৱালি সেইটো পুৰিব দি কিনে। তো আৰু আপোনালোকে যিটো মুৰব্বীক দেখা পাইছে সেইটো জুই জ্বলাই আছে, জুই জ্বলাই কিনে চাকিটো জ্বলাব। কলপাতত চাই আছে কেনেকৈ কি কৰি আছে। তেল লাগছে নেকি? তেল ভৰাইছে। তেল লাগছে না তেল কি কয় জানো লাগছে দে লাগছে তেল ঢাল দি না নালাগে তো এই খাতিলা লাগব বলছি বসা না না লাগব। হ্যাঁ এটা চিচি ইয়া এটা মিস্ত্রি করে আপনাদের। হ্যাঁ মিস্ত্রি করে হয় পানি হিসেবে লাগব। মুসরি সিঙ্গি গল্প দিয়ে কাটি দি কাটি লাগব নাকি? অনেক সিঙ্গি টান মারি নাকি ছাতি দিদি কত নুমাই যাব নাই ছাতি দিছো মিঠা তেল দিয়াই নাই নাই হ'ব পোক মৰি দি অহা দিলি মেদি তাতে জ্বলাব দি এতিয়া খাব পাৰি নহয়, তাতে ভাগ আছে ভাগ চাক বাদ দিয়া নহয় তেল দি না বেছি কি তাই খুলিম দে কিয়া তেল পুৰা নাযাব সি তেলখিনি পেলাই দিছা সিখিনি গেল যা দেখছি না নাই ফুটা তু এটা তেলৰ দেখছি বেশি করে ডালি দিছে ফুল হই পেন গিয়া জ্বলাইছে দি
বান্ধুকেইটা খুলি ফলে অহাৰ পৰা খুলিম ৰ লাহে লাহে জ্বলাব লাগিব হে পুৰি দিয়ে নে লোমখিনি গলে হ'ল দে মানুহটোৰ পিছা নাগিছিল একেলগে দিলে ক'ত হ'ব জালুকবাৰী আইছেন নালাগে লাৰবা জালুকবাৰী পাইছেন এডাল যিখিনি কাটি লৈছে সেইখিনি গোটেইখিনি শেষ কৰি দিলে সেইখিনি নকৰিব গোৱালপাৰা চলপাৰা যিকোনো যাইছে গোৱাল মানুহ নকৰি পাৰিব লাগে এনেকৈ টি-চাৰ্ট